বিষয়ববীয়া কৰ্মকৰ্তাসকল, মোৰ লগত একেলগে অহা গোৱালপাৰা জিলা নাটযোগী ছাত্ৰ সন্থাৰ সভাপতি হৃদয়ানন্দ নাথ ডাঙৰীয়া, বঙাইগাঁও জিলা নাটযোগী ছাত্ৰ সন্থাৰ সভাপতি জনাৰ্দন নাথ ডাঙৰীয়া, সদৌ অসম নাটযোগী ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক ধনজ নাথ ডাঙৰীয়া, অভ্যৰ্থনা সমিতিৰ সন্মানীয় সভাপতি লোহিত কুমাৰ নাথ ডাঙৰীয়া, কাৰ্যকাৰী সভাপতি সঞ্জীৱ কুমাৰ দাস ডাঙৰীয়া, ফটিক চন্দ্ৰ নাথ ডাঙৰীয়া আৰু এই অনুষ্ঠানটোৰ মুখ্য সম্পাদক অভিজিত নাথ ডাঙৰীয়া, বগুৱান আঞ্চলিক নাটযোগী ছাত্ৰ সন্থাৰ সভাপতি ভৈৰৱজ্যোতি নাথ ডাঙৰীয়া, নৱজ্যোতি নাথ ডাঙৰীয়া, প্ৰমুখ্য মঞ্চৰ সন্মুখত থকা সন্মানৰ শিক্ষা গুৰুসকল, জ্যেষ্ঠ ব্যক্তিসকল, আই মাতৃসকল, ভাইটি ভণ্টিসকল, বন্ধু বান্ধৱীসকল আৰু সন্মানৰ সাংবাদিক বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে সদৌ অসম নাটযোগী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু আপোনালোকৰ শ্ৰীচৰণত প্ৰণিপাত যাচিছোঁ। আজিৰ এই মুকলি সভাখনত উপস্থিত থাকি প্ৰথমতে সুদীৰ্ঘ 5 বছৰ ধৰি চলা অসম আন্দোলনৰ 860গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ আৰু সেই আন্দোলনৰ লগত জড়িত থকা বৰ্তমান যিসকল আমাৰ মাজত জীৱিত হৈ আছে সকলোৰে দীৰ্ঘায়ু কামনা কৰিছোঁ। এটা কথাই খুব ভাল লাগিছে আৰু সদৌ অসম ছাত্ৰ সন্থাক আমি আন্তৰিক ধন্যবাদ দিব বিচাৰিছোঁ। গোৱালপাৰা জিলাৰ ভিতৰতে আটাইতকৈ বেছি নাটযোগী জনগোষ্ঠীৰ লোকসকল বসবাস কৰি থকা ঠাইখনেই হ'ল বগুৱান আৰু এই বগুৱানত 1100 পৰিয়াল আমাৰ নাটযোগী মানুহ আছে আৰু এই অঞ্চলটোত যে শ্বহীদ দিৱস অনুষ্ঠিত কৰিছে তাৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী বিষয়ববীয়া কৰ্মকৰ্তালৈ আমি সদৌ অসম নাটযোগী ছাত্ৰ সন্থাই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ইতিমধ্যে আমাৰ মাজত ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আছে, তেখেতে খুব সুন্দৰকৈ বক্তব্য দিব। তেখেত থকাত আমাৰ বক্তব্য দিবলগীয়া নাথাকে, আমি কেৱল তেওঁৰ পৰা বক্তব্য শুনো, তেওঁৰ পৰা শিকোঁ, তেওঁক আমি অভিভাৱক হিচাপে লৈ কাম কাজ আগবাঢ়ি গৈছোঁ। মাত্ৰ 2-3টা কথাৰে মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিম। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অসম আন্দোলন হ'ল, অসম চুক্তি হ'ল আৰু এতিয়া অসম চুক্তিৰ ৰূপায়ণৰ দিশে আগবাঢ়িছে অসম চৰকাৰে। তাৰ কাৰণে আমি প্ৰথমতে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ যে তেখেতৰ নেতৃত্বত সদৌ অসম ছাত্ৰ সন্থাই সুদীৰ্ঘ কাল ধৰি এই যি অসম চুক্তিৰ দাবীত বিভিন্ন ধৰণৰ গণতান্ত্ৰিক সংগ্ৰাম অব্যাহত ৰাখিছিল, এই সংগ্ৰাম যাতে অতি সোনকালে শেষ হয় তাৰ কাৰণে তেখেতসকলে যি ধৰণৰ এই যিখন চুক্তি, এই চুক্তিখন ৰূপায়ণ কৰিব ওলাইছে, গতিকে তেখেতক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যে এই যি চুক্তি, এই চুক্তিৰ জৰিয়তে অসমত থকা প্ৰতিটো জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বী লোকসকলে যাতে এই চুক্তিখনৰ জৰিয়তে সাংবিধানিক ৰক্ষা কৱচ পায় তাৰ কাৰণে আমি আশা ৰাখিছোঁ। বিশেষভাৱে অসম আন্দোলনৰ 860গৰাকী শ্বহীদ, তাৰ ভিতৰত আমি যদি দেখোঁ 100জনতকৈও অধিক আমাৰ নাটযোগী জনগোষ্ঠীৰ মানুহে শ্বহীদ বৰণ কৰিছিলে। শেহতীয়াকৈ অসম চৰকাৰৰ এটা কথাই আমাক দুখ দিছে। আজি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ববৃন্দক আমি সেই কথা অনুৰোধ কৰিম আৰু অসম চৰকাৰক আমি সেই দাবী আজিৰ মুকলি সভাৰ পৰাই উপস্থাপন কৰিব বিচাৰিছোঁ। আমাৰ নাটযোগী জনগোষ্ঠীৰ লোকসকল প্ৰাণ আহুতি দিলে, অসম চুক্তি হ'ল, অসম চুক্তিৰ ৰূপায়ণ হ'ব। তাৰপিছত অসম চৰকাৰে ভূমিক লৈ তেওঁলোকে মিছন বসুন্ধৰা 3.0ৰ কাম আৰম্ভ কৰিছে আৰু এই 3.0ৰ কামত আমাৰ নাটযোগী জনগোষ্ঠীসকলক 3টা প্ৰজন্মৰ নথি দিবৰ কাৰণে তেখেতসকলে কৈছে। কি আচৰিত কথা! তাৰ কাৰণে আমি দুখ পাইছোঁ। অসমত থকা আন আন জাতি জনগোষ্ঠীসমূহে যেনেকৈ 3টা প্ৰজন্মৰ নথি দিব নালাগে, আমাৰ নাটযোগী জনগোষ্ঠীৰ লোকসকলেও যাতে কোনো 3টা প্ৰজন্মৰ নথি নিদিয়াকৈ কোনো ধৰণৰ
অফিচত গৈ তেওঁলোকে কোনো খেলি মেলি নোহোৱাকৈ যাতে আমাৰ নাথযোগী জনগোষ্ঠীৰ লোকসকলে নিজৰ ভূমিৰ অধিকাৰ পায় তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাক একেখিনি কথাই চৰকাৰক উত্থাপন কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ যাতে আমাৰ এই খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকলে কোনো কাৰণতে মিছন বসুন্ধৰা 3.0ৰ অধীনত যাতে মাটিৰ অধিকাৰৰ পৰা বঞ্চিত নহয় সেই কথা যাতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই অসম চৰকাৰক দাবী জনায় সেই কথা আজি এই মুকলি সভাতে উপস্থাপন কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাক আমি 30 জনগোষ্ঠীয় সংগঠন একেলগে কাম কাজ কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাক আমি অভিভাৱক হিচাপে লৈ ডাঙৰ ভাই হিচাপে তেওঁলোকক মানি আমি কাম কাজ কৰি আহিছোঁ। গতিকে সদৌ অসম ছাত্ৰ সন্থাই আজি শ্বহীদ দিৱসৰ দিনাখনত আৰু আহি থকা দিনবোৰত তেখেতসকলে যাতে অসম চৰকাৰক এই কথাখিনি অনুজ্ঞাই দিয়ে যাতে নাথযোগী জনগোষ্ঠীৰ লোকসকলে কোনো কাৰণতে তেওঁলোকক যাতে 3টা প্ৰজন্মৰ নথি যাতে নিবিচাৰে সেই কথা অসম চৰকাৰখনক ক'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। আজি ভাল লাগিছে সদৌ অসম ছাত্ৰ সন্থাই শ্বহীদ দিৱস অনুষ্ঠিত কৰিছে, শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। আমিও ভাল পাইছোঁ, আমি সহযোগ কৰিছোঁ, আমি আহিছোঁ আৰু আহি থকা দিনবোৰতো আমি সেই একেলগে কান্ধত কান্ধ মিলাই হাতত হাত ধৰি সদৌ অসম ছাত্ৰ সন্থাক অভিভাৱক হিচাপে লৈ আমি অসম তথা অসমীয়া জাতি আৰু নাথযোগী জনগোষ্ঠীটোৰ কাৰণে কাম কাজ কৰিম। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিটো সভাত গ'লে একেখিনি কথাই কওঁ, আজিও সেই একেখিনি কথাই ক'ব বিচাৰিছোঁ যে আজিৰ তাৰিখত যদি আটাইতকৈ পিছপৰা এটা জনগোষ্ঠী আছে নাথযোগী জনগোষ্ঠী, যিটো জনগোষ্ঠীৰ ৰাজনৈতিকভাৱে পিছপৰা, অৰ্থনৈতিকভাৱে পিছপৰা, সামাজিকভাৱে সেৱন কৰা এটা জনগোষ্ঠী। গতিকে এই জনগোষ্ঠীটোৱেই হ'ল অসমৰ আটাইতকৈ এটা পিছ পৰি থকা জনগোষ্ঠী। এই জনগোষ্ঠীটোক আগবঢ়াই লৈ যাবৰ কাৰণে আমি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই বিশেষভাৱে 2টা দাবী উত্থাপন কৰিছোঁ। এটা হ'ল উপগ্ৰহীয় স্বায়ত্তশাসন ব্যৱস্থাৰ জৰিয়তে নাথযোগী জনগোষ্ঠীয়ে অসমৰ বিভিন্ন প্ৰান্তত বসবাস কৰি থকা এই নাথযোগী জনগোষ্ঠীৰ যাতে ৰাজনৈতিক অধিকাৰ, ভূমিৰ অধিকাৰ, অৰ্থনৈতিক অধিকাৰ সুনিশ্চিত কৰিব পাৰি তাৰ কাৰণে আমি উপগ্ৰহীয় স্বায়ত্তশাসনৰ দাবী উত্থাপন কৰিছোঁ। সমান্তৰালকৈ দাবী উত্থাপন কৰিছোঁ জনজাতিকৰণৰ দাবী। যিহেতুকে নাথযোগী জনগোষ্ঠীৰ সকলো সুকীয়া বৈশিষ্ট্য আছে, গতিকে এই বৈশিষ্ট্য থকাৰ পিছতো নাথযোগী জনগোষ্ঠী আজিৰ তাৰিখত জনজাতিকৰণ কিয় নহ'ব, তাৰ কাৰণে আমি জনজাতিকৰণ আৰু উপগ্ৰহীয় স্বায়ত্তশাসনৰ দাবী উত্থাপন কৰিছোঁ। আৰু এই দাবী দুয়োটাকে সদৌ অসম ছাত্ৰ সন্থাক সমৰ্থন জনাই তেওঁলোকে যাতে আহি থকা দিনবোৰত চৰকাৰ, অসম চৰকাৰ, ভাৰত চৰকাৰৰ লগত আলোচনা কৰে আৰু নাথযোগী জনগোষ্ঠীক যাতে সাংবিধানিকভাৱে সুৰক্ষিত কৰি ৰাখিব পাৰে তাৰ কাৰণে তেখেতসকলৰ ওচৰত আমি আহ্বান জনাই তেখেতসকলক এইখিনি কথা কৈ মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় সদৌ অসম ছাত্ৰ সন্থা, জয় অসম। ধন্যবাদ।